যিহেতু ৰম্বাছৰ আটাইবোৰ বাহু কি হয় সমান তো এডাল বাহু এ বি ডাল আৰু বি চি ডালো সমান হ'ব এটাকে এ বি ইকুৱেল টু কি হ'ব বি চি তো এ বি মানে কি মই লিখিব পাৰোঁ আৰু বি চি মানে মই কি লিখিব পাৰোঁ এটা চাবা এক্স বিলাক এক্সাইড কৰ নাম্বাৰ বিলাক এক্সাইড কৰিম হ'ব চাবা নাৰ্গিছ 3x 2x তো এফালে লিখি হ'ব আৰু এফালে 7 তো থাকিল 4 তো এফালে গ'লে কি হ'ব তো 3টা x ওপৰে 2টা x মাইনাস কৰি দি কেইটা x থাকব এটা x আৰু এফালে কি থাকব এফালে কি থাকব 3 7 ওপৰে 4 মাইনাস কৰিলে -3 নহয় 7 তোৰ আগত কি চিন আছে ডাঙৰ তোৰ আগত কি চিন আছে প্লাস তো প্লাসত 3 হ'ব তাৰ মানে x মানে কি হ'ল 3 এবাৰ তুমি যিকোনো ডাল বাহু উলাই দিয়া এটাকে a b ডাল উলিয়াম মই এটাকে a b ডাল কিমান হ'ল a b মানে কি আছিল 3x প্লাস এটা 3 পূরণ x মানে তুমি গমই পালো তো x অর্থাৎ l3 প্লাস 4 3 3 গুণ 9 যোগ 4 9 এ 4 এ 13 হয় না তো a b ডাল মই গম পালো কেমান 13 এটা a b ডাল যিমান হ'ব b c ডালও তো সিমানে হ'ব c d ডালও সিমান হ'ব আৰু a d ডালও সিমানে হ'ব তোমাক উলিয়াবা কোনটো ডাল দিছি a d ডাল আৰু c d ডাল তো ডাইৰেক্ট লিখি দি এটাকে AD equal to CD equal to কিমান হ'ব গোটেইবিলাক 13 বুঝছে এখানে